সময় গতিশীল ই কাৰো বাবে ৰৈ নাথাকে তেজছৰ বাবেও ৰোৱা নাই সময় তেজছৰ জীৱনৰ 20টা বছৰ পাৰ হৈ গ'ল নামটোহে তেজছ থাকে সলনি হ'ল তেজছৰ জীৱন যাত্ৰা সমাজৰ দৃষ্টিত এতিয়া তেজছ ভদ্ৰ মানুহৰ স্মৃতি বৰ ক্ষন্তিকীয়া বাল্মীকিৰ গুণানুকীৰ্তন হ'ল কিন্তু ৰত্নাকৰৰ পাপবোৰৰ শাস্তি নহ'ল এৰা সফল হলো কিন্তু অতীতৰ ঘাঁবোৰ শুকোৱা নাই চাওক মই আপোনাক তেতিয়াহে সহায় কৰিব পাৰিম যেতিয়া আপুনি কথাবোৰ খুলি ক'ব কৈছোৱে দেখোন মাজে মাজে মোৰ সন্মুখলৈ আৰিয়ান আহে দৌৰি তাৰ ওচৰলৈ যাওঁ কিন্তু দেখো সে আৰিয়ান নহয় আন কোনোবাহে আৰু প্ৰায়ে মোৰ সতে এনেকুৱা হয় আপুনি দ্বিতীয় বিবাহ কিয় কৰালে মোৰ ছোৱালীজনী একেবাৰে অকলশৰীয়া দিনৰ দিনটো মই কামত ব্যস্ত থাকোঁ গতিকে মানুহবিলাকৰ উপদেশত দ্বিতীয় বিবাহ কৰালো মানে কৰাবলৈ বাধ্য হলো কিন্তু মোৰ জীৱনত নিধিৰ স্থান খালী হৈ থাকিল সেই স্থানত মই না কাৰোবাক বহুৱাব পাৰিছো না পাৰিম আপোনাৰ ছোৱালীজনীৰ মাকলে মনত পৰেনে মনত পৰিবলৈ তাই মাকক দেখিলেহে হয়তো তাইৰ মনত বহুত উত্তৰ নোহোৱা প্ৰশ্ন আছে কিন্তু মই তাইক ইমান মৰম দিছো সেই প্ৰশ্নবোৰৰ অৱকাশই নাই আপোনাৰ ছোৱালীজনীৰ নাম কি নামটো তাইক মাকে উপহাৰ হিচাপে দি থৈ গৈছে কস্তুৰী কস্তুৰী মোৰ ছোৱালীজনী বৰ উচ্চাকাংক্ষী তাই উৰিব বিচাৰে ডক্টৰ
মাজনী তই যে কাগজৰ প্লেনবিলাক বনাই থাকো কিয় কাৰণ মই উৰিব বিচাৰো উৰিব খোজ আৰে উৰিবলৈ হলে দেখোন দুখন পাখি লাগিব ওহো দেউতা তুমিও যে বুদ্ধু মই পাখি গজাই উৰিব বিচৰা নাই নহয় মই পাইলট হ'ব বিচাৰো পাইলট হ'ব খোজ দেউতা মই মেঘৰ মাজত থাকিব বিচাৰো উৰিব বিচাৰো তই বৰ ভাল সপোন দেখিছ তোৰ সপোনৰ সতে ময়ো আছো কিন্তু তই পাইলট হৈ গলেচোন বহু দূৰলৈ গুচি যাবি মোক অকলে এৰি থৈ কিয় যাম মই তোমাৰ পৰা দূৰত দেউতা মই যলৈ যাওঁ তোমাকো লৈ যাম বাৰু হ'ব দে অ'কে মিষ্টাৰ দ্বাৰা আজিলৈ আহিছোঁ পৰহিলৈ আকৌ এবাৰ আহিব আপুনি থেংক ইউ ডক্টৰ মই তোমালোকৰ সপোন পূৰণ কৰাত সহায় কৰিম থেংক ইউ ছাৰ কিন্তু এটা কথা মনত ৰাখিবা এইজনেই সেইজন প্ৰত্যেকজন মানুহৰে দুটা ৰূপ থাকে এটা প্ৰেম হোৱাৰ আগত আৰু এটা প্ৰেম হোৱাৰ পিছত এয়া প্ৰেম হোৱাৰ পিছৰ ৰূপ বুজিছা দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তোমালোকে বাৰু এটা কথা জানানে ভাৰতত যিমানবিলাক পাইলট আছে তাৰ 12% মহিলা পাইলট বিশ্বৰ আটাইতকৈ বেছি মহিলা পাইলট থকা দেশখনেই হ'ল ভাৰত আমাৰ ছোৱালী আকাশত উৰিছে আৰু আমি কওঁ ভাৰতীয় নাৰী দুৰ্বল বুলি মই তোমালোকৰ সপোন পূৰণ কৰাত সহায় কৰিম থেংক ইউ ছাৰ কিন্তু এটা কথা মনত ৰাখিবা আমাৰ সমাজৰ কিছুমান মানসিকতাই নাৰীক সপোন দেখাৰ অধিকাৰ দিয়া নাই আৰু নাৰীয়ে সদায় নাৰীৰ প্ৰত্যাহ্বান ৰূপে থিয় দিয়ে কিন্তু তোমালোকে হাৰ নামানি সাহসেৰে প্ৰতিটো বাধাৰ মুখামুখি হ'ব লাগিব दीवाना मैं दीवाना दीवानी तू दीवानी दीवानी কি হ'ল ৰৈ গলি যে এইজনেই সেইজন ছাৰে কি কৈছে মনত নাই ভাৰতীয় নাৰী দুৰ্বল নহয় বল তুমি তাইক সদায় ৰাতি ৰাতি কি মেছেজ দি থাকা আজিৰ পৰা যদি মেছেজ দিয়া নহয় কথা বেয়া হৈ যাব वाह কি বেয়া হ'ব মই দেউতাক কৈ দিম ভালেই হ'ব তেনেহ'লে শহু দেউতা ইয়ালৈ আহিব শহু দেউতাক মই ক'ম দেউতা মোক যৌতুক নালাগে আপোনাৰ ছোৱালীজনীক দিলেই হ'ল
ছোৱালীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানো কি মেছেজ দিছিলি মাইনা তুমি জুই মাইনা তুমি জুই চৰি ক ভালকৈ ক চৰি মোক ক্ষমা কৰি দিবা আজিৰ পৰা মই তোমাক মেছেজ নকৰোঁ চৰি ক চৰি আকৌ ক চৰি থেংক ইউ দাদা থেংক ইউ ক'ব নালাগে প্ৰত্যেকজন পুৰুষৰে এইটো দায়িত্ব প্লিজ মাইনা তুমি জুই মাইনা তুমি জুই মাইনা তুমি জুই মাইনা তুমি জুই মাইনা আবে তই দেখোন মোক কৈছিলি যে ছোৱালীক জয় কৰিবলৈ হ'লে প্ৰথমে তাইৰ ফোনটো জয় কৰিব লাগিব ইমানে মেছেজ দে যাতে তোৰ বাহিৰে তাইৰ ফোনত বেলেগৰ মেছেজৰ জেগাই নাথাকে প্ৰত্যেকজন মানুহৰে দুটা ৰূপ থাকে এটা প্ৰেম হোৱাৰ আগত আৰু এটা প্ৰেম হোৱাৰ পিছত এয়া প্ৰেম হোৱাৰ পিছৰ ৰূপ বুজিছা অভি কি হ'ল আজি ইমান সোনকালে ঘৰ সোমালি যে সময়লৈ লক্ষ্য কৰিছনে নাই সন্ধিয়া লাগিবৰ হ'ল ছোৱালী মানুহ ইমান দেৰিলৈকে ঘৰৰ বাহিৰত থাকে নেকি ছোৱালী হৈ জন্ম লৈছ ছোৱালীৰ দৰে থাকিবলৈ ল ল'ৰাৰ দৰে জপিয়াই ফুৰিব নালাগে পাপৰি দুটি মনৰ জনা কৰ পোহৰ চৌপাশে দুটি মনৰ জনা কৰ পোহৰ চৌপাশে অভি অভি বাবা দরজাখন খোলাচোন অভি অভি মা কি হল মই অথনিৰে পৰা দরজাত ঢকিয়ে আছিলো খোলা নাছিলে কিয় কৰি আছিলো মা এই অথনিৰে পৰা ইমান টান অংক এটা কৰি আছো মিলাবই পৰা নাই আই মোৰ বাছাটো কেলে ইমান ব্ৰেইনত জোৰ দিছা নালাগে লোৱা সোনকালে গাখীৰ গিলাচ খাই লোৱা আৰু অংক নালাগে কৰিব হা কোৱা নাই খোৱা মা মই জানো কিনো খাবা গাখীৰ খোৱা ঠিক আছে ঠিক আছে আজি ইমান সোনকালে ঘৰ সোমালি যে সময়লৈ লক্ষ্য কৰিছনে নাই সন্ধিয়া লাগিবৰ হ'ল ছোৱালী মানুহ ইমান দেৰিলৈকে ঘৰৰ বাহিৰত থাকে নেকি আজি ছাৰে 15 মিনিট বেছিকৈয়ে পঢ়াইছে কিবা এটা ক'বই নোৱাৰি উত্তৰ আগতেই ৰেডি হেৰ' তোৰ পাখি গজিছে বুজিছ পাখি সৰি যেতিয়া তলত পৰিবি তেতিয়া গম পাবি
পাইলট হ'বলৈ আহে এইবোৰ কামে ছোৱালীক শোভা নাপায় ছোৱালী হৈ জন্ম লৈছ ছোৱালীৰ দৰে থাকিবলৈ ল ল'ৰাৰ দৰে জঁপিয়াই ফুৰিব নালাগে পাপৰি